এজাক মাত্ৰ মুখলধাৰ বৰষুণে তোমাৰ আভিজাত্য, তোমাৰ অহংকাৰ, তোমাৰ ফটাঢোল বজোৱা উন্নয়ন, উন্নত কাৰিকৰী প্ৰযুক্তিৰ সেই লেলিহান ভাষণ সকলো ধূলিসাৎ কৰি দিলে স্মাৰ্ট চিটি। এতিয়া পানীত উপঙিছে ঘৰৰ আচবাব, গাড়ী মটৰ, আৰ্তজনৰ চিঞৰ, উপঙিছে তোমাৰ মিছা এৰিষ্ট্ৰকেচি। দালানবোৰৰ অশ্লীলতা, ঠিকাদাৰ আমোলাৰ স্বচ্ছতা, মুঠতে এক বিৰাট প্ৰহসন স্মাৰ্ট চিটি। নলা চাফা কৰা চাকাৰবোৰে এতিয়া লাজতে মুখ ঢাকিছে, বৰ বৰ মেচিনাৰীবোৰে ফৰিং চিটি কাটিছে। তাকে দেখি নলা নৰ্দমাবোৰৰ উফন্দি উঠিছে বুকু। আহ, কি যে এক নগ্নতা স্মাৰ্ট চিটি। এতিয়াও তুমি পিন্ধি থাকিবানে নীলাজ আধুনিকতাৰ পোছাক? কোৱা স্মাৰ্ট চিটি, প্লিজ এবাৰ কোৱা, নে খুলি দিবা সেই নিৰাশিয়ালৰ বেশ?